কালি চিঞৰিছিলে পুৰা কিন্তু পাই গ'ল ভালে লাগিলে আৰু এইফালেও হোটেল আছে এইফালেও হোটেল আছে हे गाइस वेलकम बैक टू माय चैनल और मैं सन्तोष स्वागतम जनालो এটা নতুন ভিডিও লৈ আৰু গাইস আজি শিৱৰাত্ৰি আছে তো সকলোকে মোৰ তৰফৰ পৰা হেপি শিৱৰাত্ৰি আৰু আজি আমি চাৰিজন যাম নেগেটিং ফুৰিবলৈ তো ভিডিওটো চাই থাকিব আৰু চুলিটো চাওক কেনেকুৱা লাগিছে কমেন্ট কৰি জনাওক আজি কটাইছো ভাল লাগিছে নাই কমেন্ট কৰি জনাব আৰু একেবাৰে মই নেগেটিং যাম তাৰ পাছত লগ পাম তো ভিডিওটো চাই থাকিব ट्रेनिंग सेंटर है ना बहुत डांगर एरिया আছে একেবারে চাৰিআলি লেগে আছে চাগে পার্কিং টু চাই ল'ব লাগিব ইয়াত থৈ দিবি মানুহ চাহ ও মাই গড बाबू भिडिओ कर लाज लगे मोर और गाइस मैं इतना पाई गलो नेगेटिव शिवदल यू एडी चाओ नेगेटिव शिवदल पाई गलो और इतना मैं गई आसो बाकी मानु चाओ कि बहुत बेसि मानु तो इतना और गाइस मैं इतना मंदिर पाई गलो तो ये मानु सब कि मानु तो सीढ़ीते मानु भर्ती हो गई न बहुत मानु आसे तो जाओ मंदिर भर और चाकी जलाई लो धूप जलाई लो तार बोल ये दिया
আৰু গাইজ ফাইনেলি মন্দিৰ আহি পাই গ'লোঁ। এই মানুহ চাওক কিমান মানুহ আছে, চবফালে দেখাই দে কিমান মানুহ চাওক এইফালে। আৰু গেটত বহুত দেৰি থাকিব লগা হ'ল, মানে বহুত দীঘলীয়া লাইন আছিলে, ৰাস্তাটো সৰু তো সেইকাৰণে সোমাবলৈ কষ্ট লাগিলে বহুত। তো এতিয়া এইফালে যাওঁ, ধূপ চাকি জ্বলাই লওঁ, তাৰপাছত লগ পাওঁ। তো ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰু এই দিবলৈ মানুহ নাই। কি কৈ দিলোঁ মই, এই ভৰি দিবলৈ জেগা নাই, ইমান মানুহ হৈ গৈছে আজি ন। চাওঁ এতিয়া ধূপ চাকি জ্বলাব পাৰিম নে নোৱাৰোঁ, নহ'লে একেবাৰে ঘূৰি ল'ম আৰু শেষতে জ্বলাব লাগিব। ইয়াৰ পৰাই যাব পাৰিম নে ভিতৰত, ভিতৰত সোমাব নোৱাৰোঁ, ভিতৰত যাব নোৱাৰোঁ, এই বাহিৰতে ক'ৰবাত ধূপ চাকি জ্বলাব লাগিব। আৰু গাইছ মই এতিয়া আহি পাই গ'লোঁ এয়া এই মন্দিৰ, আৰু ধূপ ধূনা জ্বলাই ল'লোঁ, ধূপ চাকি। তো এইফালে এতিয়া আৰু এতিয়া অলপ ফুৰিব লাগিব এইফালে। তো মানুহ চাওক কিমান মানুহ আছে এইফালে, জেগাই নাই। আৰু বহুত মানে ভিডিঅ' বনাই আছে চবেই। আৰু এইফালে অলপ ফুৰি আহোঁ, এইফালে মানুহ চাওক। আৰু ভিতৰত সোমাব নোৱাৰিলোঁ, বাহিৰতে মানে ধূপ চাকি জ্বলালোঁ। মানে মানুহ বহুত বেছি আছেতো ভিতৰত, এতিয়াও মানে মানুহ লাইন পাতি আছে, সোমাই আছে চবেই। তো আমি বাহিৰতে মানে ধূপ চাকি জ্বলাই ল'লোঁ, আৰু এতিয়া অলপ ফুৰিম এইফালে। আৰু আজি মানে বান্দৰবিলাক দেখাই নাই, বান্দৰবিলাক ক'ত গ'ল জানো আজি। আৰু গাইছ চবেই ভাবিছে চাগে মই মানে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ নেকি, মানে মই মানে এই অডিঅ' ৰেকৰ্ডিং কৰিছোঁতো মোবাইলত, মানে চাউণ্ডটো নাহিবতো, সেইকাৰণে মানে মোৰ মোবাইলত অডিঅ' ৰেকৰ্ডিং কৰিছোঁ, আৰু ভিডিঅ'টো মানে বেলেগৰ মোবাইলৰ পৰা শ্বুট কৰি আছোঁ। আৰু গাইছ আমি মানে এতিয়া ধূপ চাকি জ্বলাই ল'লোঁ, তাৰপাছত মানে এতিয়া এই হঠাতে মাইকী মানুহ এজনী চিঞৰি আছিলে। তো চাইছোঁ মানে এই সৰু পোৱালি এটা হেৰাই গৈছে, তো তাকে বিচাৰিছে। সৰুটো চিঞৰি আছে কোনফালে, আহক আমি অলপ চাই দিওঁ কোনফালে আছে। এইটো অ' মাই গড। আৰু গাইছ পালে, ল'ৰাটো পালে। অ' মাই গড। মাকে কান্দি কান্দি চিঞৰিছিলে পূৰা, কিন্তু পাই গ'ল, ভালে লাগিলে। আৰু এইটো খালে নিচা হৈ যাব পূৰা, অৰিজিনেল ভাং। আৰু এইফালে ভাং লাডু আছে। এইফালে হোটেল আছে, এই চাৰিওফালে এই ৰাস্তাৰ দুয়োপাৰে হোটেল। আৰু গাইছ আমি এতিয়া হোটেলত সোমাইছোঁ, এইটো পুৰি লৈছোঁ, 50 টকা তিনিটা পুৰি দিছে। পুৰিটো খাই লওঁ আৰু তাৰপাছত লগ পাওঁ। অত্যাচাৰ কৰ ৰহা হ্যায় হামাৰে সাথ। বহুত বেয়া, 50 টকা তিনিটা পুৰি, পেটেই নভৰে। তাৰ বদলি আৰু 50 টকা দি পেলাই 100 টকাত ভাত খাই ল'লে ভাল আছে। আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।